তো আমাৰ সমস্যা হ'ল মেইনলি গৰাখহনীয়া তো গৰাখহনীয়া মইতো ভাবো আমাৰ যি প্লাছ ফ্লাড হয় ইয়াতকেও ইয়াৰ ক্ষতিটো বহুত বেছি কিয়নো ৰাতিৰ ভিতৰতে মানুহে গৃহহীন হ'বলগীয়া হয় ভূমিহীন হ'বলগীয়া হয় ঠিক তেনেকা বছৰি তেনেকা হৈ আজিৰ দিনত বহুতো মানুহে গৃহহীন হ'বলগীয়া হ'ল বহুতো মানুহে ভূমিহীন হ'বলগীয়া হ'ল তো এইটো আমাৰ বহুত ডাঙৰ সমস্যা এইটো আজিৰ দিনত মইতো ক'ব বিচাৰো মোৰ সমষ্টিত এটা ক্ৰনিক ডিজিজ নিচিনা হৈ আছে এইটো মানে প্ৰত্যেক বছৰ বেমাৰটো হয় আমি ভালকে চিকিৎসা দিব নোৱাৰো থাকটোক পইচা পাতি নথকাৰ কাৰণে মানে কিবা এটা বেমাৰ হলে ফাৰ্মাসিত যায় টেবলেট আনি খুৱাই পেলাই দমন কৰি ৰাখা নিচিনা হৈছে যাৰ ফলত এটা ক্ৰনিক ডিজিজ টাইপ হৈ গৈছে বছৰে বছৰে এই সমস্যাটো আমি তাৰ কাৰণে মানে শুনি থাকিবলগীয়া হৈছে বা ইয়াৰ লগত হাৰাহাস্তি খাবলগীয়া হৈছে এনে জলসম্পদ বিভাগ কাম নকৰা নহয় যথেষ্ট কৰিছে এই নতুন সরকার আহাৰ পিছত নতুন নতুন মাথাউৰি নিৰ্মাণ কৰিছে আমি গম পাইছো পুৰণা মাথাউৰি বিলাকক মানে আপগ্ৰেডেশন কৰি পেলাই ৰাস্তাও বনাইছে ঠিক তেনেকা বহুতো কাম কৰিছে কিন্তু আমাৰ দুখৰ বিষয় মোৰ সমষ্টি বিলাকত মই যি দেখিছো আজিলৈকে মাথাউৰি নাথাকা ফলত আমি তেনেকা যি মানে মাথাউৰিৰ ওপৰত মাথাউৰি কাম যি ৰোড এই আঁচনি বিলাকো আমি পাবলৈ সক্ষম হোৱা নাই তাৰ পিছত আমি নতুনকে মাথাউৰি কৰিব পাৰা আমাৰ ফিজিবিলিটি থাকা সত্ত্বেও আমি মাথাউৰি কৰিব পাৰা নাই মই ভাবো এইবিলাক কৰিব পাৰিলেহেঁতেন নিশ্চয় আমাৰ গৰাখহনীয়া যি হাৰত হৈ আছে তাতকে অলপ হলেও নিশ্চয় কমিলেহেঁতেন এতিয়া বহুত প্ৰবলেমটো আছে মোৰ এতিয়া আমাৰ যেহেতু নদীবিলাক সৰু সৰু হ'ব পাৰে বহুতে উপলব্ধি কৰিব নোৱাৰে আমাৰ নদীত যে বানপানী হয় ক্ষতি হয় পানী দেখোন নাই বুলি ক'ব বিচাৰে কিন্তু পানী থাকিলেও নাথাকিলেও ৰাতিৰ ভিতৰত তেনেকা ঘটনা হৈ থাকে মানে যি সকলে দেখে তেওঁলোকে বুজি পায় তো হিচাপে প্ৰায় মোৰ সমষ্টিত ক'বলৈ গ'লে 7খন মান নদী আছে তো 7খন মান নদীত মইতো হিসাব কৰো বছৰত 5-6টা লোকেশনত ইৰোশন হয় তো 7খন নদীত যদি 5টাকে যদি ইৰোশন হয় সমস্যা হয় কমেও 35টা সমস্যা হয় তো 35টা সমস্যাৰ কাৰণে প্ৰতি বছৰ আমি ইয়াত আমি প্ৰপোজাল বনাই পঠাও প্ৰপোজাল বনোৱাৰ পিছত এই 3 বছৰ মই যিখিনি দেখি আছো মানে প্ৰতি হাৰে বা আমি যদি চাবলৈ যাও বছৰত এটাকে আঁচনি পাও তো এইটো হিসাব কৰিব গলে প্ৰায় 34 প্ৰপোজালটো আমাৰ পেন্ডিং হৈ থাকে তো সমস্যাটো আমি কেনেকৈ সমাধান কৰো আৰু আগৰ বাৰত এছডিআৰএফ থাকা সময়ত আমাৰ অলপ সুবিধা আছিল এছডিআৰএফ থাকা সময়ত মোৰ মনত আছে যোৱাবাৰ কমেও 5টা মান আঁচনি আমি এছডিআৰএফৰ পৰা পাইছিল আৰআইডিএফৰ পৰা পাইছিল আৰু তেনেকৈ এছঅপিডিৰ পৰা পাইছিল তেনেকৈ 7টা সমস্যা আমি বছৰত কৰিব পৰা হৈছিল কিন্তু এইখিনি মই যি দেখিছো মানে প্ৰতি কিবাকে গড়ে চাবলৈ যায় এটাকে আঁচনি আমি কৰি আছো প্ৰায় আমাৰ সমস্যাবিলাক পেন্ডিং হৈ গৈ আছে তাৰ কাৰণে এই ক্ষেত্ৰত যদি বিশেষ ব্যৱস্থা নলয় তেতিয়াহলে আমাৰ সমস্যাবিলাক বহুত ডাঙৰ হৈ যাই থাকিব আৰু আজিৰ দিনত আমি বানপানী হৈছে বুলি ক'লেও এই জায়গাবিলাক পৰিদৰ্শন কৰিবৰ কাৰণে যাব আজিকালি ভয় লগা হৈ গ'ল এই আমাৰ মুখখন কিমান দেখাম বানপানী হৈছে আমি গৈছো চাবলৈ গৈছো ৰাইজক সান্তনা দি আহিছো অহা বছৰ কৰি দিম বুলি কৈছো আকৌ নহয় নেক্সট ইয়াৰ আকৌ হৈছে আমি কৈছো এবাৰ কৰিম এটোও নহয় আৰু তৃতীয় বছৰত গৈছো তাতেও কৰি দিব পৰা নাই এটা সময়তো আমাৰ ওপৰত বিশ্বাসটো ৰাইজৰ হেৰাই যাব তো তাৰ কাৰণে এই ক্ষেত্ৰত মই ভাবো বানপানীৰ ওপৰত গৰাখহনীয়াৰ ওপৰত মানে আমি আগতো কৰিছো যদিও কিছুমান সাকসেস হৈছে কিছুমান সাকসেস নহয় কিয়নো নদীটো আমাৰ এনেকা এটা জায়গাত কৰিলে এইটো বাচিব আকৌ বেলেগ ফালে গৰাখহনীয়া হ'ব তাৰ কাৰণে মইতো ভাবো ইয়াৰ ওপৰত ভাল এটা ষ্টাডিও লাগিব ষ্টাডি লাগি পেলাই ইয়াৰ ক্ষেত্ৰত যদি বিশেষ ব্যৱস্থা নলয় এই মানে আমাৰ কাৰণে দিনে দিনে আমাৰ সমস্যাটো বাঢ়ি যাব এইখিনি মই ভাবো আৰু আমি এতিয়া যিখিনি কৰি আছো মই যে কৈছো এটা কৰিছো বাকি পেন্ডিং হৈছে এইবিলাক কিবাকে মানে তোলা টপৰা মাৰি আমি কতবা বাহৰ লগত বা কতবা আমি জিসিবি লগাই পেলাই কিবাকে চেনেলাইজ কৰি কিবা কৰি ৰাইজক সান্তনা দি আছো তো তেনেকাকে আমি ৰাখি আছো তাৰ কাৰণে মই ক'ব বিচাৰো আমি যেহেতু অলপমান কাম সাম কৰি আছো ইয়াত মই এটা এডভাইসে দিব বিচাৰো মোৰ তৰফৰ পৰা মই এডভাইস এইটোৱে দিব বিচাৰো যেহেতু 4-5 বছৰ 8 বছৰ কাম কৰি এটা অভিজ্ঞতা হৈছে আমাৰ নদীবিলাকত একেবাৰে কমপ্লিটলি ইয়াত মাথাউৰি দিয়াও সহজ কথা নহয় 600 কোটি টকাৰ প্ৰয়োজন হ'ব
তাৰ কাৰণে যেহেতু সমস্যাটো এটাৰ পিছত এটা যেহেতু আমি সলভ কৰিব লাগিব কিন্তু কোনো এটা সমস্যাটো যেহেতু পেলাই থব নোৱাৰে মই এটা যি দেখি আছো যদি এখন নদীত আমাৰ ডিপাৰ্টমেণ্ট তৰফৰ পৰা ড্ৰজাৰ জাতীয় বা এটা ফগলেণ্ড জাতীয় এটা কিনি পেলাই বছৰে যদি মেইনটেনেন্স 50 লাখ মান টকাকে দি পেলাই হলেও কাকবা টেন্ডাৰ দি পেলাই হলেও যদি এনজিও সকলক লগাই এটো চেনেলাইজ কৰে বা মেৰামতি কৰি থাকে এটা নদীত আমি মানে বছৰত মাত্ৰ 50 লাখ টকা দি কিবাকে আমি ৰাইজক বচাব পাৰো কিন্তু কতবা আমি 100 মিটাৰ যদি মাথাউৰি বনাব যায় 4 কোটি 5 কোটি 6 কোটি টকা যায় আৰু কতবা আমি 100 মিটাৰ মাথাউৰি বনাব বেলেগ ফালে আকৌ গুছি যাব সমস্যাটো সমাধান নহয় কিন্তু সমস্যা এটা সময়ত আমি সমাধান কৰিব লাগিব কিন্তু আপাতত সমাধান কৰা সময় আহা পৰ্যন্ত যদি এইখিনি যদি এটা কৰি পেলাই এইখিনি যদি আমি অলপ তেনেকা আমি মেইনটেনেন্স বা ৰেকাৰিং ফান্ড দি পেলাই এনেকা যদি লগাই দিও সামূহিকভাৱে এই প্ৰবলেম বিলাক মই ভাবো সমাধান কৰিব পাৰো তাৰ কাৰণে এইটো মোৰ তৰফৰ পৰা এডভাইস এইটো কৰিলে মই ভাবো বেছি পইচা নাযায় আমাৰ ড্ৰজাৰ আমি এটা ওয়ান টাইমৰ কাৰণে কিনিম ফগলেণ্ড ওয়ান টাইমৰ কিনি 50 লাখ টকা যাব 60 লাখ টকা যাব বছৰে যদি আমি ইয়াত আমাৰ লোকেল এনজিও বিলাককে যদি আমি টেন্ডাৰ দি কিবা দি 50 লাখ টকা মেইনটেনেন্স দিয়ে তেতিয়া হলে আমাৰ পার্মানেন্ট সলিউশন হোৱা লকে এইখিনি আমি সামূহিকভাৱে সমাধান এটা দিব পাৰিম তাৰ পিছত আমাৰ মন্ত্ৰী মহোদয়ে কয় যে পাৰ্কোপাইনৰ ব্যৱস্থা কৰা হৈছে কিবা হৈছে কিন্তু তাতেও বহুত ডাঙৰ সমস্যা আছে পাৰ্কোপাইন আমি নিজে লৈ যাব লাগিব আকৌ ইয়াৰ যিখিনি ইনষ্টলেশন এটো আমি দিব লাগিব এটো বহুত ডাঙৰ সমস্যা তথাপি আমি কেতিয়াবা হার নামানো লাগে এমএলএ ফান্ড দি হলে আমি কৰিম কিন্তু তাতেও কেতিয়াবা আমি যিমান ধৰণে ৰিকোয়ারমেন্ট দিও ইমান আমি পাৰ্কোপাইন পাবলৈ সক্ষম নহয় সদস্য আপোনাৰ সময় শেষ হৈছে 1 মিনিট তাৰ কাৰণে আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যি সমস্যা আমাৰ বৰ্তমান এইখিনি যাতে মই যে কৈছো বছৰত এটা আঁচনি পালে কেনেকৈ সমাধান কৰিম এইটো যাতে আঁচনি দিয়াৰ হাৰটো যদি অলপ বঢ়াই দিয়ে তাৰ পিছত যে মই কৈছো মেইনটেইন কৰিবৰ কাৰণে যে কি কয় ফগলেণ্ড এটা কিনি এটা নদীৰ নামত যদি ইয়াৰলি ৰেকাৰিং 50 লাখ টকা দিয়ে তথাপিও আমি সামূহিকভাৱে সমাধান কৰিব পাৰো